নায়েৰ আলকা ব্লক কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি ছফিকুল ইছলামক বিপুল উষ্ম আদৰণি। নায়েৰ আলকা ব্লক কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি ছফিকুল ইছলামক বিলাসীপাৰা ৰাজীৱ ভৱন আৰু বাবুৰহাট বজাৰৰ লগতে বিভিন্ন প্ৰান্তত প্ৰায় ৫ শতাধিক বাইক মটৰচাইকেলেৰে আদৰণি জনাই উষ্ম অভিনন্দন জ্ঞাপন কৰে। উক্ত বিভিন্ন অভিনন্দন কাৰ্যসূচীত অংশগ্ৰহণ কৰে ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ সভাপতি শামছুল ইছলাম, মহামায়া ব্লক কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভানেত্ৰী ছাবানা আখতাৰ, নায়েৰ আলকা জিলা পৰিষদৰ সদস্য তথা অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা ফৰিদা ইয়াছমিন মিয়া, লগতে কংগ্ৰেছ দলৰ বিভিন্ন পদবীধাৰী ব্যক্তিসকল, গাঁও পঞ্চায়তৰ সভাপতি, আঞ্চলিক পঞ্চায়ত সদস্য আৰু কংগ্ৰেছ প্ৰেমী ৰাইজ। বিলাসীপাৰাৰ পৰা হাছেন আলী জোদ্দাৰৰ ৰিপৰ্ট, নিউজ প্লাছ। আপোনালোকৰ চেনেলৰ জৰিয়তে গোটেই অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ অসম কংগ্ৰেছৰ মুৰব্বী মাননীয় শ্ৰীযুত ভূপেন কুমাৰ বৰাদেৱ, তেখেতক মই হৃদয়ৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ CLP লিডাৰ দেৱব্ৰত শইকীয়া, ডেপুটি CLP লিডাৰ ৰকিবুল হুছেইন ছাৰ, চিফ হুইপ ৱাজেদ আলী চৌধুৰী ছাৰ, মোৰ ফ্ৰেণ্ড MLA আব্দুল সুবহান আলী চৰকাৰ, চবকে মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে মোৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি যি দায়িত্ব অৰ্পণ কৰিছে, মই মোৰ এক বিন্দু তেজ থকালৈকে মই দিনে ৰাতিয়ে এই দায়িত্বৰ প্ৰতি ধাবিত হ'ম। গতিকে মই এই চেগতে আমাৰ সমূহ কংগ্ৰেছ কৰ্মীক মই অনুৰোধ জনাইছোঁ, আবেদন ৰাখিছোঁ, তেখেতসকলে মোৰ লগত সহযোগ কৰিলে মই নিশ্চয় অহা দিনত আমাৰ যে এজন কংগ্ৰেছ MLA এই সমষ্টিত হ'ব, আমি যে কৰিব পাৰিম সেইটো নিশ্চিত। তেনেকৈ আমাৰ অসমত আমাৰ নেতা ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত গোটেই ধুবুৰীৰ পৰা শদিয়ালৈ যি পদযাত্ৰা ৪৫ দিনীয়া পদযাত্ৰা কৰি এক বৰ্ণিল ইতিহাস সৃষ্টি কৰিছে, মানুহৰ মাজত যিটো সময়ত BJP চৰকাৰে বিভেদৰ সৃষ্টি কৰিছে, সেইটো সময়ত বিৰোধীত থাকি আমাৰ নেতা ভূপেন কুমাৰ বৰাদেৱে গোটেই অসমত ভাতৃত্ববোধৰ সৃষ্টি কৰিছে। গতিকে আমি তেখেতৰ আদৰ্শ লৈ অনাগত দিনত আমাৰ নায়েৰ আলকা ব্লকৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ যিমান কংগ্ৰেছী মানুহ আছে, চবকে আমি একগোটকৈ লৈ হাতে হাত কান্ধে কান্ধ মিলাই অহা দিনৰ পৰা আমি কাম কৰিম আৰু অহা দিনত আমাৰ সমষ্টিৰ পৰা এজন আমি কংগ্ৰেছৰ MLA যে বনাম এইটো নিশ্চিত।